জনিয়াৰ আঞ্চলিক গ্ৰাম উন্নয়ন পৰিষদৰ মহানুভতা গৰাখহনীয়া বিধ্বস্ত পৰিয়ালৰ মাজত সাহায্য বিতৰণ স্থানীয় ৰাইজে এনজিঅ'ৰ কৰ্মকৰ্তাসকলৰ মহানুভতাৰ শলাগ লয় বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত মইনবৰীৰ বিভিন্ন গাঁৱৰ অঞ্চলতে কিসমত মইনবৰী এনচি কিসমত মইনবৰী খণ্ডকাৰপাৰা আদি গাঁৱত বেকী নদীৰ গৰাখহনীয়াৰ ফলত 2 শতাধিক পৰিয়াল গৃহহীন হৈ পৰে লকডাউনৰ সমান্তৰালকৈ বানপানীয়ে খেতিৰ শস্য সম্পূৰ্ণ নষ্ট কৰাৰ পিছত পুনৰ নদীৰ গৰাখহনীয়াৰ ফলত সম্পূৰ্ণ নদীৰ বুকুত জাহ যায় ফলত মানুহৰ অন্ন বস্ত্ৰ আৰু বাসস্থানৰ বাবে দিশহাৰা অৱস্থা হৈছে এনে এক পৰিস্থিতিত খহনীয়াগ্ৰস্ত পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰে জনিয়াৰ আঞ্চলিক গ্ৰাম উন্নয়ন পৰিষদে যোৱা 27/9/2020 ইংৰাজী তাৰিখ দেওবাৰৰ দিনা স্থানীয় জিলা পৰিষদৰ সদস্য নুৰুল ইছলাম তালুকদাৰৰ আহ্বানত জীবদয়া ফাউণ্ডেশ্যন সহযোগত জনিয়াৰ গ্ৰাম উন্নয়ন পৰিষদৰ এনজিঅ' অঞ্চলটোৰ 140টা পৰিয়ালৰ মাজত প্ৰতিটো পৰিয়ালক 10 কিলোগ্ৰাম চাউল 10 কিলোগ্ৰাম আটা 2 লিটাৰ মিঠাতেল 5 কিলোগ্ৰাম আলু চেনি জলকীয়াৰ গুড়ি হালধিৰ লগতে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে বেচৰকাৰী সংস্থাটোৰ সঞ্চালক আব্দুল মালিকে আগলৈ আৰু অধিক সহায় কৰিব বুলি সাদৰি কৰে স্থানীয় ৰাইজে সংস্থাটোৰ কৰ্মকৰ্তাসকলৰ এনে জনহিতকৰ কামত সন্তুষ্ট প্ৰকাশ কৰি ধন্যবাদ জ্ঞাপন কৰে মই আসলতে আহিছো আঞ্চলিক গ্ৰাম উন্নয়ন পৰিষদৰ পৰা এইটো জনিয়াত অৱস্থিত বিভিন্ন সময়ত আমি মানুহৰ দুৰ্যোগৰ সময়ত আমি কিছু সাহায্য দিয়াৰ কাৰণে আগবাঢ়ি আহোঁ আৰু এই ক্ষেত্ৰত কিছুমান আন্তৰ্জাতিক সংস্থাই আমাক সহযোগিতা আগবঢ়ায় এতিয়া মই যি ঠাইত থিয় হৈ আছো ঠাইখন কিসমত মইনবৰী আৰু এই কিসমত মইনবৰীলৈ আহি আজি মই যিটো লক্ষ্য কৰিছোঁ বা যিটো দেখিছোঁ যে গৰাখহনীয়াত উদ্বাস্ত মানুহ আৰু তেওঁলোকৰ দুৰ্যোগ দুৰ্ভোগ এইটো বৰ দুৰ্ভাগ্যজনক আৰু এনেকুৱা মানুহক সহায় কৰিবৰ কাৰণে আমি কেতিয়াবা আমি আগবাঢ়ি আহোঁ কিন্তু আজি জীবদয়া এটা আন্তৰ্জাতিক সংস্থাৰ সহযোগিতাত আমি আঞ্চলিক গ্ৰাম উন্নয়ন পৰিষদে ইয়াত 144টা পৰিয়াল বৰপেটা জিলাত সদ্যহতে 144টা পৰিয়ালক আমি কিঞ্চিত সহায় কৰিবৰ কাৰণে ইয়ালৈ আহিছোঁ ইয়াৰ ভিতৰত প্ৰতিটো পৰিয়ালক আমি 10 কেজি চাউল 10 কেজি আটা 5 কেজি আলু 2.5 কিলো পিঁয়াজ 1 লিটাৰ মিঠাতেল 1 কেজি লৱণ 100 গ্ৰাম হালধি 100 গ্ৰাম মৰিচৰ গুড়ি 1 কেজি চেনি আৰু 2 ধৰণৰ 1 কেজিকৈ দালি আমি দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু আগত দিনত আমি চেষ্টা কৰিম আৰু যদি ইয়াত যিসকল গৰাখহনীয়াত উদ্বাস্ত হৈছে তেওঁলোকৰ কাৰণে আমি কি আঁচনি গ্ৰহণ কৰিব পাৰোঁ আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আমি আলোচনা কৰি ব্যৱস্থা কৰাৰ কাৰণে আমি চেষ্টা কৰিম আপোনালোকে জীবদয়া ফাউণ্ডেশ্যন যে ইয়াতে আহিছে আপোনালোকে কাৰোবাৰ নেতৃত্বত আহিছে নেকি ইয়াৰ জেডপিচিৰ যিগৰাকী সদস্য নুৰুল ইছলাম তালুকদাৰ ডাঙৰীয়া তেখেত মোৰ এগৰাকী বন্ধু হয় আৰু বিভিন্ন সময়ত তেখেতৰ এই এলেকাৰ দুৰ্যোগৰ কথা কৈ থাকে বা আমাৰ মাজত কিছু আলোচনা বিলোচনা হৈ থাকে আৰু অতি সম্প্ৰতি তেখেতে আমাৰ অফিচলৈ গৈছিলে আৰু তেওঁ আমাক আহ্বান জনাইছিল যে তেওঁৰ অঞ্চলত যিসকল মানুহ এনেকৈ দুৰ্ভোগত ভুগি আছে তেওঁলোকক সহায় কৰিবৰ কাৰণে আৰু তেওঁৰ সহযোগিতাতেই আমি জীবদয়াৰ অৰ্থ সাহায্য আঞ্চলিক গ্ৰাম উন্নয়ন পৰিষদে আজি এই জেডপিচি এলেকাৰ কিসমত মইনবৰী এনচিত আমি প্ৰদৰ্শন কৰিছোঁ ধন্যবাদ আপোনাক মইনবৰীৰ পৰা ৰকিবুল ইছলামৰ ৰিপৰ্ট প্ৰতিফলন লাইভ